আৰু ঘৰৰ মানুহ ঘৰত আছে আৰু এইগিলা কিয় ক'ব লাগে এইগিলা ক'লি আৰু মনটোহে বেয়া লাগব না মোৰ ঘৰৰ মানুহ ঘৰত আছে এইটো কিটো আৰু ঘৰতেতো থাকবো পথাৰত থাকে নেকি ঘৰৰ মানুহ এইটাতো অৱশ্যে হয় এইটোতো কথা হয় এতিয়াতো ধান কাটা চিজন আছে আমাৰ এই আমাৰ নেপালী মানুহ ঘৰত কাটে নহয় ধান এইকাৰণে চব নেপালী একদম ঘৰতে কাটি আছে ধান আমাৰ তিৰি চলি চব একদম পথাৰতে আছে গোটাই বাহ বাহ তিৰি চলি গোটাই যায় দাদা আছে না নাইবা ঘৰত দাদা মাতি আছিল দাদা ঘৰত নাই দাদা মাতি আছিল এতিয়া ফোন পাই গেল নমস্তে হাজুর দাদা মাছিল বাড়িত আছে নেকি দাদা আছে ঘৰত এই বাপা ক'ত গেলি তোর দাদা তুই জানবি তোর ঘৰৰ হয় তই কোনটো হয় ও দাদা ভাইটি তুই দেখছ দাদা ও দাদা এই কাঞ্চা এই কোন মই কাক মাতা বুলি দে কাঞ্চা আছে কোনে কবি কিয় মাতছি এটা মোৰ ছোৱালীৰ বিয়া গাখীৰ লাগছিল গাখীৰ 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 নহয় গাখীৰ গাখীৰ গম পাই গেলো মই ছোৱালীৰ বিয়া তাৰ কাৰণে গাখীৰ লাগব গাখীৰ লাগব কিমান লাগে ক 10 লিটাৰ লাগে 10 লিটাৰ 10 লিটাৰ আৰু খসি নালাগে খসি এই খসিটো কি বস্তু খসি মাছু না বুজা না খসিটো কি বস্তু এই যে বাকৰা আছে নহয় বাকৰাৰ পৰা যে খসি হয় ইটো খসি আমি খসি কম নেপালী মানুহ খসিটো আমি বুজা নাই কি খসিটো কি বস্তু কেনেকে কম মই মোৰতো একদম দিমাগত কামেই নকৰে ছাগলী ছাগলী লাগিব ইটো আমি খসি কম ইটো আমি খসি কম ছাগলী খসি খসি লাগে কি হ'ব মানে খসি লাগে লাগে দে কিমান লাগে কেটো লাগে মোটামুটি 150 কিলো মান লাগে 150 কিলো আমো ইমান লাগে ইমান লাগিব অসমীয়া মানুহ ইমান খসি খায় খাই আমাৰ নেপালী গিলা খায় এই দোসাই আমাৰ প্ৰথম ছোৱালীৰ বিয়া আমাৰ দোসাইটো খসি একদম কাটিবই প্ৰত্যেক নেপালী কাটে আমাৰ দোসাই ছোৱালী ডাঙৰ ছোৱালী বিয়া গৰে 150 কেজি মোক মিনিমাম লাগিব 150 কেজি লাগে 700 পড়ব 1 কেজি 700 ইমান টকা 700 কৰি কিলো দিলে মই 150 নহয় 200 হইলে দিব পাৰিম একদম ইমান টকা মই কই পৰা দি এতে দিব পাৰো মই লাগে যদি এতেই নালাগে মোৰ ছোৱালী বিয়া আৰু মোটামুটি আছে 1.5 মাস তাৰিখটো কবি কোন তাৰিখত লাগে মই এই তাৰিখতে একদম আনি একদম খসি একদম আপোনাৰ আগত হাজিৰ কৰাই দিম পাৰো মই আৰু গাখীৰ কেনেকৈ হ'ব গাখীৰ একদম এনেকুৱা নহয় গাখীৰটো এনেকে উঠাবি একদম নপৰে আৰে কাঁচা জোৰ কৰি থাকিব লাগে এনেকে গাখীৰে নপৰে গাখীৰ কিমান আছে এটো কক গাখীৰ কিমান ওলাই আমাৰ গৰু কেইটা আছে মোৰ গাই নাই মই বেলেগৰ পৰা আনিম নহয় কিনি আনিম আপোনাক দি দিম যিমান লাগে দিব পাৰে টাকা ওলালে ইটোই মোৰ পইচা যিমান লাগে দিব পাৰে মই সঁচাই পাৰে যিমান লাগে ইমান গাখীৰ ঠিক থাকব অসমীয়া গাঁৱত মই কিমান গাখীৰ দিলো একদম গাখীৰ ঠিক থাকব একদম বঢ়িয়া কবই নালাগে এইটো একদম ঠিক আছে হল দামটো হছি বাকি এটো হ'ব 700 দিব লাগে বাকি সব ঠিক ঠাক হছি 700 তলত মই আরে এটা কথা কাঞ্চা ঘৰ গোটাই যে পৰিল আইব লাগব বিয়াত এইটো আইবই তোৰ ময়ে খসি দিম ময়ে গাখীৰ দিম আৰু আমাৰ যদি ঘৰৰ মানুহ আহে আৰু গাখীৰ যদি পানীয়া হয় পনিয়া কেটো কাঞ্চা চাবি আৰু ইমান মানুহ মাছো আমি বিয়া নহব পনিয়া নহব এই খসিটো 700 টকা দিব লাগে কিলো 700 হ'ব কথা নাই 700 না 700 700 কি 700 আমি বুজি নাও 700 হ'ব এটো কথা যদি মই যাম অলপ কম বেছ কৰি দিম হ'ব যাবা হোৱা নাই আজি পইচা কিবা দিব যদি দিব পইচা অলপ তাতে যাত্ৰা কৰি সময় এই দৰ পৰা খসি আনিম তাতে অলপ পইচা দি থৈ আহিম আৰু খসিটো লৈ আহিম ঠিক আছে হ'ব কথা নাই এই পইচা বাকি ঘৰৰ পৰিয়াল ঘৰৰ আছে আৰু ঘৰৰ মানুহ ঘৰত আছে আৰু এইগিলা কিয় ক'ব লাগে এইগিলা ক'লি আৰু মনটোহে বেয়া লাগব না মোৰ ঘৰৰ মানুহ ঘৰত আছে এইটো কিটো আৰু ঘৰতেতো থাকবো পথাৰত থাকে নেকি ঘৰ মানুহ এইটাতো অৱশ্যে হয় এইটোতো কথা হয়
এতিয়াতো ধান কাটা চিজন আছে আমাৰ হা, হা। এই আমাৰ নেপালী মানুহ ঘৰত কাটে নহয় ধান এইকাৰণে চব নেপালী একদম ঘৰতে কাটি আছে ধান আমাৰ তিৰি চলি চব একদম পথাৰতে আছে গোটাই বাহ বাহ অ। 30 চলি গোটাই যায় আমাৰ অসমীয়া মানুহটো নাকাটি যাম মই হা যা 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 বেগ দিন আহিম